আজিৰ ১ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? অপশ্যন এ গোলাপচন্দ কাটাৰী, অপশ্যন বি জগদীশ মুখী, অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য, অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। ২ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি অজন্তা নেওগ, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি যোগেন মোহন। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে বি অজন্তা নেওগ। আজিৰ ৩ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? অপশ্যন এ অজন্তা নেওগ, অপশ্যন বি জগদীশ মুখী, অপশ্যন চি নুমল মুমিন, অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে ডি বিশ্বজিৎ দৈমাৰী। আজিৰ ৪ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ সৰ্বানন্দ সোণোৱাল, অপশ্যন বি তৰুণ গগৈ, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে ডি হিমন্ত বিশ্ব শৰ্মা। এতিয়া আহিছোঁ ৫ নম্বৰ কুৱেশ্যনটোলৈ। আজিৰ ৫ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ অজন্তা নেওগ, অপশ্যন বি জগদীশ মুখী, অপশ্যন চি নুমল মুমিন, অপশ্যন ডি বিশ্বজিৎ দৈমাৰী। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে চি নুমল মুমিন। নুমল মুমিন বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষ। আজিৰ ৬ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে অপশ্যন এ সিদ্ধাৰ্থ ভট্টাচাৰ্য, অপশ্যন বি ৰণোজ পেগু, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি হিমন্ত বিশ্ব শৰ্মা। এইকেইটাৰ ভিতৰত আনচাৰটো হ'ব বি ৰণোজ পেগু। ৰণোজ পেগু বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম। মনত ৰাখিব। আজিৰ ৭ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হ'ল, ইয়াত যিকেইটা অপশ্যন দিয়া আছে এইকেইটা অপশ্যনৰ ভিতৰত আনচাৰটো হৈছে বি চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰী অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম। আজিৰ ৮ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি চন্দ্ৰমোহন পাটোৱাৰী, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি পৰিমল শুক্লবৈদ্য। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে এ ৰঞ্জিত কুমাৰ দাস। আজিৰ ৯ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি অতুল বৰা, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি পৰিমল শুক্লবৈদ্য। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে বি অতুল বৰা। আজিৰ ১০ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি অতুল বৰা, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি যোগেন মোহন। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে ডি যোগেন মোহন। আজিৰ ১১ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম হ'ল, ইয়াত ৪টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত আনচাৰটো হ'ব ডি জয়ন্ত মল্লবৰুৱা। আজিৰ ১২ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি কৌশিক ৰায়, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি জয়ন্ত মল্লবৰুৱা। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে বি কৌশিক ৰায়। আজিৰ ১৩ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি কৌশিক ৰায়, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি উকাও গৌৰা ব্ৰহ্ম। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে ডি উকাও গৌৰা ব্ৰহ্ম। আজিৰ ১৪ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি ৰূপেশ গোৱালা, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি উকাও গৌৰা ব্ৰহ্ম। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে বি ৰূপেশ গোৱালা। আজিৰ ১৫ নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জল সম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ ৰঞ্জিত কুমাৰ দাস, অপশ্যন বি ৰূপেশ গোৱালা, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি উকাও গৌৰা ব্ৰহ্ম। এইকেইটাৰ ভিতৰত আনচাৰটো হৈছে চি পীযুষ হাজৰিকা।
আজিৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ অশোক শৃংখল, অপশ্যন বি কেশৱ মহন্ত, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি বিমল বৰা। এইকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে এ অশোক শৃংখল। আজিৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ অশোক শৃংখল, অপশ্যন বি কেশৱ মহন্ত, অপশ্যন চি পীযুষ হাজৰিকা, অপশ্যন ডি নন্দিতা গালুচা। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ডি নন্দিতা গালুচা। আজিৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ শক্তি মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ অশোক শৃংখল, অপশ্যন বি কেশৱ মহন্ত, অপশ্যন চি প্ৰশান্ত ফুকন, অপশ্যন ডি নন্দিতা গালুচা। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে চি প্ৰশান্ত ফুকন। আজিৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? অপশ্যন এ অশোক শৃংখল, অপশ্যন বি কেশৱ মহন্ত, অপশ্যন চি প্ৰশান্ত ফুকন, অপশ্যন ডি কৃষ্ণেন্দু পাল। এই চাৰিটা অপশ্যনৰ ভিতৰত আনচাৰটো হৈছে ডি কৃষ্ণেন্দু পাল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাই দিব।